আমাৰ এবাৰ তিলপিঠা বেছি বনোৱা হোৱা নাছিল ঈদত আৰু এতিয়া আলহী আহিব যিহেতু স্বপ্নমত আহিব আমাৰ ভাগিনজনী শিৱসাগৰৰ পৰা মানে তাইৰ বিয়া হৈছে শিৱসাগৰত থাকে গুৱাহাটীত এতিয়া চিট কৰি মেলি এতিয়া যাবগৈ গুৱাহাটীত আমাৰ ইয়ালৈ আহিব পিঠা কেইটামান চুবুৰীয়াই বাৰু বনালে মই কেইটামান বনাই চাওঁ আগত বনাইছোঁ পিঠা নবনোৱা নহয় আসসালামু আলাইকুম এভৰিৱান মই মাহিৰৰ নাম মাহিন হ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে আজি মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া তিলপিঠা কেইটামান বনাই লওঁ এটা ভাল হ'ল এটা অকণমান বেয়া হ'ল এতিয়া চুবুৰীয়াই পিঠা বনোৱা মোৰ চাইও আছে আৰু অকণমান মোবাইলটো ধৰি দিলে আৰু শিকায়ো কেৰাহীটো মোৰ কেৰাহীটো ইমানটোৱে হ'লনে এতিয়া এইটো হেৰি কৰ যাওঁ যাবা ৰ'বা এইটো হৈ লওক হৈছে নহয় ন তেতিয়া নহ'লে হেৰি হৈ যায় ন গৈ আছোঁ কেমেৰামেন দেখা নাই মই কেমেৰামেন ফ'কাছ কৰোঁ তুমি দেখি আছা নাই পিঠাটো দেখি আছোঁ দিয়ক ভিডিঅ' কৰিবলৈ দিছোঁ চুবুৰীয়াক তাই চিঞৰ শুনিছেনে আৰু ভাল হৈছে সঁচাকৈ আনে প্ৰশংসা কৰক নকৰক নিজে নিজক প্ৰশংসা কৰি আছোঁ ইয়াত থৈ যাওঁ এইকেইটা মোৰ বনোৱা হ'ল বাৰু কিছুমান বেয়া বেয়া হৈছে কাপোৰ অলপ আছে মেচিনত সেইকেইটা উলিয়াই লওঁ তাৰপিছত আকৌ বনাম খালি জুই আন্দাজটো মই জনা নাই সেইকাৰণে এইটো পিঠা ভাঙি গ'ল বাকী বনোৱা মই বনোৱা পিঠাকেইটা এইকেইটা গোটেইকেইটা বিভিন্ন চাইজৰ হৈছে হেৰি জুইটোৰ আন্দাজটো জনা নাই বুজিছে নাই জুই আন্দাজটো জনা নাই নহয় জুইটো বেছি কম হৈ গ'লে ভাঙি যায় হৈছে হয় নহয় এতিয়া মই চাহ ভাল পালানে খাই আছে পিঠা ভাল হৈছেনে পিঠাখিনি ভালে হ'ল বাৰু চবেই ভাল হৈছে বুলি কৈছে ভাল লাগিছে মনটো এতিয়া জুচ বনাবলৈ লৈছে তগৰীয়ে লাও পাতৰ খাৰ বনাম অকণমান অমিতাও দিছোঁ নহৰু আদা অকণ ঠিক কৰি লৈছোঁ সৰিয়হ বটা চৌদাকণ উলিয়াই লৈছোঁ বেছি পাত নহয় যিহেতু আধা চামুচ দিছোঁ তেলখন দিব নহৰু কম হ'ল আৰু অলপ আনিব লাগিছিল মাকুল চাচি গাটো বেয়া হ'ল যে দৌৰা দৌৰি চাবলৈ গ'লোঁ চিঙাই নহ'ল বেছিকৈ জ্বৰ খুব বেছি হৈ গ'ল জাস্মিনে ফোন কৰিলে চেলাইন ল'লে মানে চেলাইন লৈ একে কঁপনি জ্বৰ অকণমান পিঠাগুড়ি গুলি দি দিছোঁ টেষ্টটো আহে ভাল হা হৈ গ'ল কেঁচা জলকীয়া দুটা দি দিলোঁ এতিয়া 3-4টামান চিটি আহিলে মোৰ খাৰ হৈ যাব খাৰ চাৰ পাতি আহি এতিয়া চৰবতখন খাওঁ আপেল আঙুৰ ডালিম আৰু তৰমুজৰ জুচে তৰমুজ এডোখৰ গোটাকৈ লৈছোঁ ভাল লাগে খাই খাৰৰ গেছটো গ'ল এয়া খাৰ হৈ গ'ল আৰু অকণমান পাত হ'ব লাগিছিল তেতিয়া বেছি ভাল হ'ব লাগিছিল আৰু অকণমান ডাঠ হোৱাকৈ ভাল আছিল দুপৰীয়া ভাত খালোঁ আৰু খাই বৈ আজৰি হৈ এতিয়া আবেলি আপোনালোকক মই অকণমান আগফালে গছকেইজোপা দেখাইছোঁ বহাগৰ নতুন পানীয়ে সঁচাকৈ গছবিলাকক চেঞ্জ কৰি পেলাই এই চাওকচোন এজোপা ইমান ধুনীয়াকৈ একে সেউজীয়া হৈ গ'ল কোমল পাত ওলাইছে দেৱদাৰুজোপাৰ একেবাৰে মানে ন পানীত ঠন ধৰি উঠে গছবোৰ আৰ্টিফিচিয়েলকৈ যিমানেই পানী দিয়ক গছবোৰ মানে নহয় জীয়াই থাকে কিন্তু এই এনেকুৱা একদম কুঁহি পাত ওলায় এজোপা বৰ ধুনীয়া হৈছে আৰু এতিয়া মই আপোনালোকক পিছদিনাখন লগ পাইছোঁ আজিতো ৰিজাল্ট দিব মেট্ৰিকৰ
আজি ৰাতিপুৱাই চাহ তাহ খোৱা হৈ গ'ল। এতিয়া তামোল এখন খাই লৈছোঁ মুখত ভৰাই, তাৰপিছতে কাম আৰম্ভ কৰিছোঁ আৰু আজি মানে আলহী আহিব। আজি শবনমহঁত আহি আছে। এই শবনম শিৱসাগৰৰ পৰা আহি আছে, গুৱাহাটী যাব। আচলতে গুৱাহাটীত জব কৰে হাজবেণ্ডে। শবনমৰ ভাগিনজনীৰ নাম। আৰু আজি এটা ডাঙৰ কথা, মেট্ৰিকৰ ৰিজাল্ট দি আছে। একদম খদম লাগিছে, কামৰ মাজে মাজে টিভিও চাই আছোঁ। এতিয়া 10:30 হোৱা নাই, ভাগিনটোও মেট্ৰিক দিছে। অৱতীৰ্ণ হৈছিল আৰু তৃতীয় লিংগৰ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। তাৰ ভিতৰত আমাৰ জানমণিৰ আৰু 3 বছৰ আছে, এতিয়া 7ত। কুকুৰাখন মাৰি লওঁ তাৰ মাজতে। ৰিজাল্ট আহি গ'ল, চব একদম ৰাস্তাত মানুহ। মেট্ৰিকটোত আচলতে চবেই গুৰুত্ব দিয়ে যে। আমাৰ ভাগিনটো লাইকত পাছ কৰিলে, ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, 3টাত লেটাৰ পাইছে। ভাগিনটো লাইকত পাছ কৰিলে, ফাৰ্ষ্ট ডিভিজন 3টাত লেটাৰ পাইছে। আৰু অংকত পালেহেঁতেন, অংকত অকণ খেলি মেলি হ'ল যে, সেইটো কাৰণে এই কি আহি আছে পাইছেহি। চব ৰেডি কৰি থৈছোঁ। মায়ে এইফালে বহি আছে নেকি নাতিনীয়েকৰ কাৰণে। সেইফালে নানীয়েক বহিয়ে আছে বাৰান্দাত। এই পাইছে, কলিয়াব পালেহি আৰু আহি পাবলৈ হৈছে। মই চৰ্বত তৰ্বত ৰেডি কৰি থৈছোঁ। আলহীলৈ বাট চাই আছে। সিহঁতি সম্ভৱ বাট ভুল কৰিছে নেকি। বাইপাছ পাই দেই, এইটো বাইপাছ পাই এতিয়া কিমানখিনি সময় ন? হা, অঁ সেইটোও হ'ব পাৰে। অঁ লোকেশ্যন মই দিলোঁ, লোকেশ্যন মতে আহি থাকিলে হ'ল আৰু। বহি আছোঁ আলহীৰ কাৰণে ইণ্টেজাৰ কৰি। দাদী জানমণি মোৰ যে মেট্ৰিকৰ ৰিজাল্ট দিলেই মোৰ ইহঁতলৈ চিন্তা লাগি যায়। আগত চিন্তা হৈছিলে ইহঁতকেইটা তাহমিহঁতৰ কাৰণে, এতিয়া এটিকে গোটেইকেইটা পাৰ হ'ল ভাগিনকেইটা, আৰু এতিয়া আহিলে ইহঁতৰ চিন্তা। আহিলেহি, আহি পালেহি। তই যা, মই নাযা, নহ'লে উলিয়াবলৈ অসুবিধা, গোটেই একেই যে ৰাস্তাবিলাক। আহিলা, কান্দিলে তাই। কপালত কি হ'ল? ৰুবিনা। অঁ আৰিবা ক'ত আহিলে? আইঅ টপু হৈ আহিছে। কপালত কি হ'ল? তাই দুখ পালে নেকি? এতিয়া সিহঁতক প্ৰথমতে চৰ্বত এগিলাচ দিলোঁ, তাৰপিছতে চাহ দিবলৈ লৈছোঁ। বেছি উলিওৱা নাই নাস্তা, বেছি সময় নাথাকে। চাহকাপ খাই চাহকণ ঠাণ্ডা হৈ এখন শবনমৰ শহুৰেকে লিখা মানে প্ৰবন্ধ সংকলন হয়, তাই লৈ আনিছে। চাইছোঁ প্ৰথম সময়ৰ চানেকি। শবনমৰ শহুৰেক সৈয়দ মাজিদুৰ ৰহমান। পঢ়িম পিছত, পঢ়িবা দে যাম। ধুনীয়া হৈছে। এতিয়া শবনমহঁতে চাহকাপ খাই অকণমান বহুতৰ ঘৰৰ পৰা আহেগৈ, কমাৰটিলৈ গৈছে। বাটা গ'লে যোৱা, বৰমা ঘৰলৈ গমাৰটিৰ পৰা বহুতৰ ঘৰৰ পৰা আহেগৈ, মাত খাৰ লগাই। দৈ বাতিকেইটা ৰেডি কৰি থৈছোঁ। সাৰ খাইছা? নানি নিচিনা হ'লা ন, হয় নহয়? নানি সাৰ ভাল পায়। নেকি ফুফু গৈছিলা? ঢেৰ নানি আছে ইয়াত ন, হয় নহয়? নানিয়ে নানি খোৱাত নাই, অকণমান 2 চামুচ ভাত তাকো গোটেই থাকিয়ে গ'ল। সেইকাৰণেতো
দুচামুচ ভাত কাইলৈ জ্বলা নিদিয়াকৈ বনাইছে বোলে সেইডালকে হেৰি কৰি আছে গোচবোৰ একো খোৱা নাই চব ইফালে আমাৰ ৰুবিনাই খাই আছে মামীৰ ওচৰত গলি নহয় কেনেকুৱা দেখিলে তোক কি কৈছে মামীয়ে আহক কি ভাজিলো আমি আলু আলু আৰু পটল আলু একে চিম্পুল বনোৱা হ'ল মামনিয়ে বাৰে বাৰে মোক একে চিম্পুলকৈ বনাব দে পোলাও চোলাও একদম নবনাবা জানি সিহঁতি পোলাও বোলে একদম নেখায় যোৱাগে ভিডিঅ' কল কৰি থাকিবা দাদী অনবৰত ন মাইনা আৰিবা ভাত খাই সিহঁতি বেছি সময় নৰলে যাবলৈ ল'লে আৰু একাপ কফি খালে খালি মাফুজে আহিবা আকৌ মাফুজ এইফালৰ পৰা গ'লে অকণ ইয়াত হেৰি কৰি সোমাই মেলি ৰেষ্ট লৈ যাবা আৰু অঁ এতিয়া গুৱাহাটী বাসিন্দা হ'ব আৰু ৰুবিনা ন মানে কি একদম সৰু ল'ৰা ছোৱালী বুলিলে একো নালাগে আমি অকণমান তোমাক লৈছিলোঁ নহয় মাইনা হৈ থাকোঁতে লৈ নাচোন কি কৰেনো চাওঁ ভাল লাগিলে দিয়ক কি ক'লা মই সেইটো চাইডে বহিম সেইফালে মই বহিলোঁ আৰিবা নাহিলা কৈছত নানি নাহিলা অঁ বা এইফালে ওলাই যাব পাৰিম নি বাই বাই চালা এইফালে ৰাস্তা নাই যাব এইফালে ঘূৰিব যাব লাগে আচলতে সিহঁতি অকণমান সময় থাকিলে সেইকণ সময় বহুত বেছি ভাল লাগিল আৰু এয়া গ'লে সিহঁতি আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মাহনী অলপ এনেদৰে ছাপোৰ্ট কৰি যাব এতিয়া আজিলৈ আহোঁ ধন্যবাদ